নমস্কাৰ। আজি আমি এনেকুৱা এটা বেমাৰৰ বিষয়ে আলোচনা কৰিব গৈ আছোঁ যিটো বেমাৰৰ বিষয়ে মোৰ বোধেৰে প্ৰতিজন অসমীয়াই জনা উচিত। কাৰণ এইটো বেমাৰ হ'লে এজন মানুহ ICU-ত এমাহ, দুমাহ, 3 মাহ, 4 মাহ, 5 মাহ, 6 মাহো থাকিব লগা হ'ব পাৰে। আৰু তাৰ ভিতৰত কিছুমান মানুহ মৃত্যুমুখতো পৰিব পাৰে। এতিয়া আপুনি ভাবকচোন, যদি এজন মানুহ ICU-ত ইমান দিন থাকে তেতিয়াহ'লে কিমান দীঘল বিল আহিব। সেই বিলখন 10 লাখ বা তাতকৈও বেছি হ'ব পাৰে। কিন্তু ইমানবোৰ ভয় লগা কথাৰ মাজত এটা খুব ভাল আৰু ইণ্টাৰেষ্টিং কথা কি জানেনে? এই বেমাৰটো প্ৰতিৰোধ কৰিবলৈ, মানে বেমাৰটো যাতে শৰীৰলৈ নাহক, তাৰ বাবে এটা ইনজেকশ্যন আছে। সেই ইনজেকশ্যনটোৰ দাম কিমান জানেনে? সেই ইনজেকশ্যনটোৰ দাম হ'ল মাত্ৰ 10 টকা। অৰ্থাৎ এফালে 10 লাখ, এফালে 10 টকা। আপুনি যদি সেই 10 টকাৰ ইনজেকশ্যনটো নলয় তেতিয়াহ'লে আপুনি 10 লাখ টকা আৰু নিজৰ জীৱন হেৰুৱাব লগাও হ'ব পাৰে। এতিয়া কথাটো হ'ল, এই বেমাৰটোৰ নামটো হয়তো আপুনি শুনিবও পাৰে, নুশুনিবও পাৰে। কমেণ্টত জনাবচোন যেতিয়া মই নামটো কওঁ। কিন্তু মই এটা খাটাং জানো যে 99.9% মানুহে সেই ইনজেকশ্যনটোৰ দাম শুনিছে আৰু নামটো শুনিছে। এই বেমাৰটোৰ নাম হ'ল টিটেনাছ। অসমীয়াত কয় ধনুষ্টংকাৰ। আৰু সেই ইনজেকশ্যনটোৰ নাম হ'ল ইনজেকশ্যন TT। ফুল ফৰ্মটো হ'ল ইনজেকশ্যন টিটেনাছ টক্সইড। এতিয়া আহোঁ অলপ ডিটেইলছ কথালৈ। আপোনালোকে শুনি খুব ভাল পাব, বিৰাট ইণ্টাৰেষ্টিং বেমাৰ। আনকি যিটো কাৰক হয়, যিয়ে কৰে, সিও বহুত ইণ্টাৰেষ্টিং। ইয়াৰ কাৰকটোৰ নামটো হ'ল ক্লষ্ট্ৰিডিয়াম টিটেনি। তাৰ আগতে কৈ লওঁ, এই টিটেনাছ নামটো কিয় দিলে বেমাৰটো? টিটেনাছ মানে অৰ্থটো হ'ল বিং টট, টাইট হৈ যোৱা। কিয় কয় মই আপোনাক কৈ আছোঁ। এই কাৰকটোৰ নাম হ'ল ক্লষ্ট্ৰিডিয়াম টিটেনি, মানে যাৰ দ্বাৰা হয়। ই কি বেক্টেৰিয়া নে ভাইৰাছ নে ফাংগাছ নে পেৰাচাইট? ই এবিধ বেক্টেৰিয়া হয়। কেনেকুৱা বেক্টেৰিয়া? বেক্টেৰিয়া সাধাৰণতে ঘূৰণীয়া আৰু অলপ লম্বা টাইপ পোৱা যায়। ঘূৰণীয়াটোক ককাই বুলি কয় আৰু লম্বাটোক বেচিলাই বুলি কয়। এই ক্লষ্ট্ৰিডিয়াম টিটেনি বেক্টেৰিয়াটো বেচিলাই হয়, লম্বা হয়। ইয়াৰ এটা বিশেষত্ব আছে, ভেৰি ইণ্টাৰেষ্টিং। ই কি হয় জানেনে? যেতিয়াই অক্সিজেন আৰু ফ্ৰেছ এয়াৰ পায়, ইয়াৰ কি হয়, ই মৰি যায়। ই অক্সিজেনৰ উপস্থিতিত থাকিব নোৱাৰে। সেইকাৰণে সি সদায় প্ৰিফাৰ কৰে যে কি ক'ত থাকিব? অক্সিজেন নোহোৱা ঠাইত। ক'ত? মাটিৰ তলত, ডিপ ডাউন দ্য চইল, মাটিৰ তলত থাকে। আৰু যেতিয়াই ধৰি লওক কোৰ মাৰি দিলোঁ, বাহিৰলৈ ওলাই আহিলে, সেইখিনি সময়ত সি কি কৰে, তাৰ যাতে বংশটো শেষ হৈ নাযায়, সি কি কৰে, কেইটামান কণীৰ নিচিনা ডিম্ব প্ৰডিউচ কৰে। সেই কণীৰ নিচিনা বস্তুকেইটাক কোৱা হয় স্প'ৰ, SPORE। এই স্প'ৰ যিকেইটা আছে ক্লষ্ট্ৰিডিয়াম টিটেনিৰ, এই স্প'ৰকেইটাৰ আকৌ লক্ষণটো কি, যে ইহঁতে অক্সিজেন থাকক নাথাকক খেল নাই। এইবিলাক ইনএক্টিভলি, একদম সি এক্টিভ নহয়, মেটাবলিকেলি এক্টিভ নহয়, ইনএক্টিভ হৈ চুপচাপ শুই থাকিব। যেতিয়াই এই স্প'ৰকেইটাই অক্সিজেন নোহোৱা গৰম মাধ্যম পায়, লগে লগে এই স্প'ৰকেইটা বেক্টেৰিয়ালৈ ৰূপান্তৰিত হৈ যায়, ক্লষ্ট্ৰিডিয়াম টিটেনিলৈ। ইণ্টাৰেষ্টিং হয়নে? ইয়াক আকৌ অক্সিজেন নালাগে, আমাক অক্সিজেন লাগে, হয়নে? ইয়াক অক্সিজেন নালাগে। এতিয়া কথাটো হ'ল, এই বেমাৰটো হয় কেনেকৈ কৰে, কাৰকটো এই বেক্টেৰিয়াটো কেনেকৈ কৰে? এই বেক্টেৰিয়াবিধে এবিধ পয়জন, এবিধ টক্সিন ৰিলিজ কৰে। সেইবিধৰ নাম হ'ল টিটেনোস্পাজমিন। এই টক্সিনবিধেই গৈ বেমাৰৰ আচল কাৰকটো কৰে, মানে কাৰণটো কৰে। কেনেকৈ? আমাৰ নাৰ্ভৰ কিছুমান নিউৰ' ট্ৰান্সমিটাৰ থাকে। নাৰ্ভ মানে ধৰক আপুনি চুই দিলে গম পালে, হয়নে? মই যদি খুচি দিওঁ, হাতখন এনেকৈ টানিব, হয়নে নহয়? তো এবিধ আছে আপোনাক এক্টিভ কৰিব, এবিধ আছে মানে আপোনাক বাধা দিব। বুজি পালে? এই যিবিধ টিটেনোস্পাজমিন আছে, মানুহৰ শৰীৰৰ কিছুমান এনেকুৱা নিউৰ' ট্ৰান্সমিটাৰক বন্ধ কৰে, যাৰ ফলত মানুহজনৰ দেহাটো অনবৰতে টাইট, এনেকৈ কণ্ট্ৰেকশ্যন বা স্পাজম টাইট হৈ থাকিব। সেয়েহে সেইটোক কোৱা হয়, কি কোৱা হয়? টিটেনাছ, মানে বিং টট, টাইট হৈ থকা। এতিয়া আপুনি সুধিব পাৰে যে অসমীয়া নামটো ধনুষ্টংকাৰ নামটো কেনেকৈ আহিল? সেইটো মই কৈ আছোঁ, বিৰাট ইণ্টাৰেষ্টিং। ধনু আৰু ধনুষ্টংকাৰ মই বঢ়িয়াকৈ বুজাই দি আছোঁ, ভালকৈ শুনক। আপোনাক মই অলপ আগতে কৈছোঁ যে এইটো যিটো স্প'ৰটো যিকোনো ঠাইত থাকিব পাৰে। আপুনি যদি ভাবিছে যে এটা গজালত, মামৰ লগা গজালত স্প'ৰটো থাকিব নেকি? য়েছ, মামৰ লগা গজালত স্প'ৰটো থাকিব পাৰে। আৰু এইমাত্ৰ আপুনি ধুই থৈ অহা কটাৰীখন, আপুনি কিবা চব্জি কাটি আছিলে, আলু কাটি আছিলে, ধুই থৈ আহিলে, তাত থৈ দিলে, তাত স্প'ৰটো থাকিব পাৰে নেকি? নিশ্চয় পাৰে। লেতেৰা বুলি কথা নাই, চাফা হ'লেও এই স্প'ৰটো থাকিব পাৰে। আৰু বাই চান্স যদি কাটি গ'ল আৰু তাৰ যদি স্প'ৰটো যদি ভিতৰত সোমাই গ'ল, যেতিয়াই স্প'ৰটো মাংসৰ ভিতৰত সোমাব, ভিতৰতো অক্সিজেন নাথাকে। এনেকৈ অক্সিজেন নথকা আৰু গৰম ঠাই পোৱাৰ লগে লগে এই স্প'ৰটো হৈ গ'ল বেক্টেৰিয়া, আৰু আপোনাৰ ভিতৰত সোমাই গ'ল আৰু কি কৰিব? বেমাৰ। এতিয়া কথাটো হ'ল যে এই বেক্টেৰিয়াটোৱে
গাৰ ভিতৰত সোমোৱাৰ কিমান দিন পিছত বেমাৰ সৃষ্টি কৰে। ইয়াৰ কোনো ধৰা বন্ধা সময় নাই, এসপ্তাহতো হ'ব পাৰে আৰু মাহ দুমাহো লাগিব পাৰে। এই টিটেনাছ বেমাৰটো 2-3 প্ৰকাৰৰ আমি দেখা পাওঁ। এবিধ হ'ল লোকেল টিটেনাছ, মানে ধৰক ইয়াতে সোমাই সেই বেক্টেৰিয়াটোৱে অকল এইখিনিতে কি কৰিলে, টিটানছ প্লাজমিন সেইটো পয়জনটো এৰি দিলে, অৰ্থাৎ অকল এইখিনি ঠাই একদম টাইট হৈ থাকিব। লাকিলি সেই মানুহজনৰ ব্লাডত সেই টিটানছ প্লাজমিন পয়জনটো নগ'ল, টক্সিনটো নগ'ল, সেয়েহে মানুহজনৰ গোটেই গাত নহ'ল, অকল এইখিনি ঠাইত হ'ল। যিবিলাক মানুহৰ গোটেই গাত বিয়পিব সেইজন মানুহৰ কেনেকুৱা ধৰণৰ লক্ষণ দেখা দিব কৈ আছোঁ। প্ৰথমতে মানুহজনৰ এই মুখৰ এই জ অঞ্চলৰ মাচলবিলাক টাইট হ'ব, এনেকুৱা জোৰকৈ 3টা বস্তু দেখা পোৱা যায়। এটা হ'ল মুখখন জোৰকৈ দাঁত দুটা আপুনি মেলিব নোৱাৰে, টাইট হৈ যাব জোৰকৈ, এইটো কোৱা হয় লক জটো লক হৈ গ'ল। আৰু 2 নম্বৰটো হ'ল এটা মানুহৰ হাঁহি, আপোনাক এটা ফটো দেখাই দিছোঁ, হাঁহি থকা এটা মানুহৰ নিচিনা লাগিব, ৰিচাছ চাৰ্ডনিকাছ বুলি কোৱা হয়, ৰিচাছ চাৰ্ডনিকাছ, RISUS SARDONICUS, ৰিচাছ চাৰ্ডনিকাছ, মানে এটা হাঁহি থকাৰ নিচিনা, একদম মাচলখিনি টাইট হৈ যাব, ৰিচাছ চাৰ্ডনিকাছ। আৰু লাহে লাহে এই মানুহজনৰ সৰ্বশৰীৰলৈ এই মাচলে টান হয়, সেইটো সৰ্বশৰীৰলৈ বিয়পিব। তেতিয়া কি হ'ব জানেনে, ইমান টান হ'ব যে মানুহজন একদম এনেকুৱা ধেনু ভিৰিয়া হৈ যাব। মই ফটোখনত দেখাই দিছোঁ, একদম ধুনীয়াকৈ ধেনু ভিৰিয়া হৈ যাব। এই 2খন ফটো মোৰ ভাইটি সদৃশ ৰাহুল ৰয়ে আঁকি দিছে, থেংক ইউ ৰাহুল। মানুহজন ধেনু ভিৰিয়া হৈ যাব, মানে অকল মূৰটো আৰু ভৰিখন লাগি থাকিব বিচনাত, মানুহজন টাইট হৈ যাব। মাচলবিলাকে এনেকৈ কণ্ট্ৰাক্ট কৰিব, মাচলবিলাক ইমান জোৰে সংকুচিত হ'ব যে তাৰ প্ৰভাৱত মাচলবিলাক ছিঙিবও পাৰে আৰু কেতিয়াবা হাড়দিবিলাক হাড়ত ফ্ৰেকচাৰো হ'ব পাৰে। চাওকচোন কিমান আচৰিত কথা। এইটো হ'ল জেনেৰেলাইজ, আমি পালোঁ এটা লোকেল আৰু এটা হ'ল জেনেৰেলাইজ গোটেই বডিৰ, আৰু এই পজিশ্যনটোক কোৱা হয় অপিস্থটনছ। আৰু এই যে ধনুৰ নিচিনা হ'ল, সেয়েহে অসমীয়াত কোৱা হয় ধনুষ্টংকাৰ। বুজি পালে বেমাৰটোৰ নাম, এই ধনুৰ নিচিনা ধনু সদৃশ যে হৈছে সেইটো কোৱা হৈছে ধনুষ্টংকাৰ। আন এবিধ টিটেনাছ বেমাৰ হোৱা দেখা যায়, সেইবিধ বেমাৰ হ'ল নিঅ'নেটেল টিটেনাছ। সেইবোৰ কেতিয়া হয়, আগৰ দিনত যেতিয়া শিশু ডেলিভাৰী হৈছিলে, বাচ্ছা ডেলিভাৰী হৈছিলে, তেতিয়া এই ধাই বা কিছুমান বুঢ়ী মানুহে ডেলিভাৰী কৰিছিলে। আৰু যেতিয়া সেই আম্বেলিকেল কৰ্ডডাল, নাভিৰ পৰা যে কৰ্ডডাল থাকে যে, সেই নাভিডাল কাটিবৰ কাৰণে যিকোনো অস্ত্ৰ, মইতো শুনামতে 2 ঠাইত এই যে ধাৰ থকা বাঁহ আছে, সেই বাঁহেৰেও কাটিছিলে। আপুনি শুনিছে যদি মোক কমেণ্টত দিব। আৰু তেতিয়া কি হৈছিলে, এইবোৰ লেতেৰা বস্তুৰ পৰা শিশুটোৰ গালৈ কি যায়, এই স্প'ৰবিলাক যায় আৰু শিশুটোক এই টিটেনাছ হৈ শিশুটোক ঢুকাই থাকে। সেয়েহে আজিকালি কি কৰা হয়, প্ৰেগনেণ্ট মহিলাক 2টা ড'জ দিয়া হয় নহয় টিটেনাছৰ, হয়নে? সেইকাৰণে টিটেনাছৰ ড'জ দিয়া হয়, আৰু যাতে সেই টিটেনাছৰ ড'জটো মাকৰ পৰাও বাচ্চালৈ যায়। আৰু লগতে যেতিয়া আম্বেলিকেল কৰ্ডডাল কাটা হয়, তেতিয়া একদম ষ্টেৰাইল, একদম চাফা কৰা গৰম পানীত উতলোৱা বস্তুৱেদি কাটা যায়। বস্তু বুজি পালে? সেইকাৰণে এতিয়া চৰকাৰে কৈছে যে অকল হস্পিটেলতহে ডেলিভাৰী কৰোৱা উচিত। আৰু লগতে এটা শিশু যেতিয়া জন্ম হ'ব, জন্ম হোৱাৰ পাছত সেই শিশুটোক সময়ে সময়ে টিটেনাছৰ ড'জ দিয়া হয়। এই যে DPT বুলি এটা ভেকচিন দিয়ে, ডিপথেৰিয়া, পাৰ্টুচিছ, টিটেনাছ, DPT, 3টা বেমাৰৰ একেলগে এটা ভেকচিনত দিয়া হয়। আৰু তাৰপিছত সময়ে সময়ে টিটেনাছ দিয়া হয়। এতিয়া শেষত মই এটা কথাই আপোনালোকক ক'ম যে কেতিয়াবা যদি ক'ৰবাত যদি আপোনাৰ কাটেও, প্লিজ সেইটো কথাক যাতে অৱহেলা নকৰে, আপুনি ওচৰৰ ডক্টৰক এবাৰ সুধি ল'ব। আৰু যদি ডক্টৰ নাই, তেতিয়াহ'লে আপুনি এটা টিটেনাছ লগাই ল'ব পাৰে। সেই টিটেনাছটো লগালে আপোনাৰ কোনো অপকাৰ নহয়, বৰঞ্চ এটা ডাঙৰ বিপদৰ পৰা আপুনি হাত সাৰিয়ে থাকিব পাৰিব। আৰু মই এটা ভিডিঅ' বনাই থৈছোঁ যে আপুনি যদি ক'ভিড ভেকচিন লৈ আহে, তাৰপিছতো আপুনি টিটেনাছ বেজীটো ল'ব পাৰে। আৰু এটা কথা, কুকুৰে কামুৰিলে, কিবা বেলেগ বস্তুৱে কামুৰিলে, কুকুৰে ধৰক কিবা শিয়ালে কামুৰে, কেতিয়াবা আপোনাৰ চিকাই কামুৰি থৈ গ'ল, এন্দুৰে কামুৰি থৈ গ'ল, তেতিয়াও আপুনি টিটেনাছ বেজীটো ল'ব লাগিব। আশা কৰোঁ ভিডিঅ'টো চাই আপুনি ভাল পালে। আকৌ লগ পাম নেক্সট ভিডিঅ'ত। জয় অসম, জয় হিন্দ, ভাৰত মাতা কি জয়।